দৰ্শকবাসীৰে আপোনালোকক SRB আছাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি একোখনকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এটা বেয়া খবৰ। কাৰণ ৰন্ধন গেছৰ দাম হঠাৎকৈ বহুগুণে বৃদ্ধি পাইছে। কিমান টকা বৃদ্ধি পাইছে আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টোৰ যোগেদি। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নিউজ 18 অসমৰ ই পেপাৰত উল্লেখ কৰা মতে আকৌ জনতাৰ মূৰত মাধমাৰ 76.5 টকা বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। বিগত 3 মাহৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 105 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে 193 টকা। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিত ঘৰুৱা ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ বৃদ্ধি পালে 76.5 টকাকৈ। আনহাতে প্ৰতিত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 119 টকাকৈ। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ। HPCL, BPCL আৰু IOCয়ে জাৰি কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ। লগতে উল্লেখ কৰিছে যে উল্লেখযোগ্য যে বিগত 3 মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 105 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে 193 টকা। 3 মাহ পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল 574.50 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল 1004 টকা। বৰ্তমান 14.2 কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম 681.50 টকা। অক্টোবৰ মাহত এই মূল্য আছিল 605 টকা। আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ বৰ্তমান দাম হ'ব 1204 টকা। অক্টোবৰ মাহত এই দাম আছিল 1085 টকা। তো বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পালে যে ঘৰুৱা ৰাজসাহায্যবিহীন যিবোৰ চিলিণ্ডাৰ আছে এইবোৰ চিলিণ্ডাৰৰ দাম বৰ্তমান বৃদ্ধি পাইছে 76.5 টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে 119 টকাকৈ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।